হেল্ল' ফ্ৰেণ্ড, মায়াজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পানীলাও আৰু দাইলৰ ৰেচিপি। আহকচোন কি কি লৈছোঁ এবাৰ চাই লওঁ। পানীলাও লৈছোঁ মই এটা সৰু চাইজৰ, পিচ কাটি লৈছোঁ। মচুৰ দালি লৈছোঁ মই 100 গ্ৰাম, 10 মিনিট তিয়াই থৈছিলোঁ, ভাল ধৰণে ধুই লৈছোঁ। বিলাহী লৈছোঁ এটা, পেষ্ট বনাই লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, সৰু সৰু কাটিছোঁ। অলপমান ধনিয়া পাত লৈছোঁ। গোটা জিৰা লৈছোঁ মই 1 চামুচ। মিঠাতেল লৈছোঁ মই 3 স্পুন। হালধি লৈছোঁ মই সৰু চামুচত 1 চামুচ। ৰঙা জলকীয়া পাউডাৰ আধা চামুচ। গৰম মছলা আধা চামুচ। ধনিয়া মছলা আধা চামুচ। ৰচুন আৰু আদাৰ পেষ্ট কৰি লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ মই 3টা। শুকান জলকীয়া এটা। তেজপাতা এখিলা। নিমখ লৈছোঁ মই নিজৰ জোখমতে। কুকাৰ লৈছোঁ মই আৰু ইয়াতে দাইল দি দিছোঁ, মচুৰ দালখিনি। লগতে মই পানীলাওখিনি ইয়াত দি দিম। এয়া আৰু অলপমান পানী দিছোঁ 1 কাপ। নিমখ অলপমান এয়া। এতিয়া মই ঢাকন মাৰি দিম আৰু 3টা হুইচেললৈকে মই থাকিব দিম। এয়া বইল হৈ আহিলে, এয়া চাইছে। এতিয়া মই বেলেগ এটা কেৰাহী লৈছোঁ। ইয়াতে তেল দিছোঁ। তেজপাতা দিছোঁ, শুকান জলকীয়া আৰু অলপ দেৰি মিলাই দিছোঁ এনেধৰণে। আৰু ইয়াতে মই গোটা জিৰাখিনি দি দিছোঁ আৰু অলপ ভাজি লৈছোঁ। জিৰাখিনি ফুটি আহে। জিৰাখিনি ফুটি আহিলে এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি এড কৰিছোঁ আৰু অলপ ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ পিঁয়াজখিনি। ইয়াতে ৰচুন আৰু আদা পেষ্ট কৰাখিনি দি দিছোঁ আৰু আদাৰ কেঁচা গোন্ধ যোৱালৈকে অলপ দেৰি ভাজি ল'ম। ইয়াতে মই গোটেই মছলাবোৰ দি দিলোঁ একেলগে আৰু অলপ দেৰি ভাজি লৈছোঁ। ইয়াতে পেষ্ট কৰা বিলাহীখিনি ইয়াত দি দিলোঁ। এতিয়া অলপ সময় মই ভাজি ল'ম। ইয়াতে মই নিমখ এড কৰিছোঁ আৰু কেঁচা জলকীয়া কেইটাও ইয়াত দি দিছোঁ আৰু অলপ দেৰি ভাজি লৈছোঁ এনেধৰণে। এতিয়া মই অলপ সময় ঢাকন মাৰি দিছোঁ। বিলাহী সিজি আহিলে ইয়াতে মই দাইল আৰু পানীলাওখিনি ইয়াত দি দিছোঁ আৰু ভাল ধৰণে মিক্স কৰি লৈছোঁ। গোটেই মছলাবোৰ মিক্স হৈ যায়। এয়া চাইছে ইমান ধুনীয়া দেখিছে, খাবলৈ যেন বৰ টেষ্ট লাগিব। এতিয়া মই অলপ দেৰি ঢাকন মাৰি দিছোঁ। দাইলখিনি হৈ আহিলে
ইয়াতে মই ধনিয়া পাতখিনি দি দিছোঁ আৰু ভাল ধৰণে মিলাই দিছোঁ। এয়া মই এতিয়া বেলেগ এটা পাত্ৰত উলিয়াই থৈছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।